যে এই বিজেপি চৰকাৰখনে যিমান মিয়া বাংলাদেশী গালি পাৰি থাকে আসলতে এটা ডাটা যদি আমি চাবলৈ যাওঁ যোৱাৰ বিগত 10 বছৰ যেতিয়া ইউপিএ গভৰ্ণমেণ্ট আছিলে তেতিয়া কিন্তু সৰ্বাধিক 90,000 বাংলাদেশীক কিন্তু ভাৰতৰ পৰা বিতাড়িত কৰিছিলে কিন্তু এই যে মোদী এৰা 15 বছৰ হ'বলৈ হ'ব এতিয়া তাত মাত্ৰ 2200 জনকহে এতিয়ালৈকে বাংলাদেশলৈ বিতাড়িত কৰিবলৈ চেষ্টা কৰিছে বুলি আমি গম পাইছো যেটো ডাটাত আছে অফিচিয়ালি ডাটা আৰু এই যে মিয়াক যে খেদিছে মিয়াক অত্যাচাৰ কৰিছে এগৰাকী মুখ্যমন্ত্ৰী যেটো ভাষ্য সেই মুখ্যমন্ত্ৰী ভাষ্যটোৱে কিন্তু এই মুখ্যমন্ত্ৰী চকীখনৰ গৰিমাটো একেবাৰে ম্লান কৰিছে আগৰ আগৰ যিগৰাকী মুখ্যমন্ত্ৰী আছিল সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আমাৰ তৰুণ গগৈ ডাঙৰীয়া তেওঁলোক কিন্তু ডক্টৰেট ডিগ্ৰীধাৰী নাছিলে কিন্তু এইগৰাকী মুখ্যমন্ত্ৰী ডক্টৰেট ডিগ্ৰীধাৰী হোৱাৰ পিছতো ৰাস্তাত ঘূৰি ফুৰা লাফাংগালৰ আনিছিনাকে কথা ক'বলৈ ধৰিছে গতিকে সেইবোৰ কথা কিন্তু আমাৰ যিসকল যুৱ প্ৰজন্ম আছে তেওঁলোকক যথেষ্ট মানে বেয়া দিশলৈ লৈ যাবলৈ চেষ্টা কৰিছে যেটো জুনমণি ইতিমধ্যে যেটো কৈছে গতিকে আমাৰ যুৱ প্ৰজন্মই সেইবোৰ ফলো নকৰে আৰু মুখ্যমন্ত্ৰী মহোদয় আপুনি এটা কথা স্পষ্ট কৰি দিব লাগে যে আপুনি যে ৰাষ্ট্ৰদোষ কৰি আছে এই যে মিয়া উচ্ছেদ কৰিছো বুলি মিয়াক উচ্ছেদ কৰি পেলে বাহি লৈ আকৌ একেখিনি মিয়াকে যে আপুনি কাজিৰঙা 2016 চনত উচ্ছেদ হোৱাৰ পিছত 16 কোটি 65 লাখ টকা আপোনালোকে অনুদান দিলে